फरायसालि गुदिनि गोनांथार 2.5 मिटार हान्थामेला लामाया गोबाव समनिफ्रायनो गोग्लैसोनानै दं। सोरखारनि नोजोराव गोग्लैयाखै फरायसाफोरनि जेंनानि हान्थामेला खालामग्रा दोंसेल' लामाया। सिमलटापुरनिफ्राय साबकाटा थांग्रा आरो रायमना माहारियारि पार्कनि गोनांथार लामाखौ मोजाङैनो खालामनाय जाबाय। नाथाय बे लामानिनो मागथाइगावनि सेन्ट आन्स इंलिश स्कुलनिफ्राय 2.5 मिटार लामाखौ नागारनानै बाला अन्थाइ अबस्थायाव दोननानै रामदेव दालांनिफ्राय साबकाटासिम सिसि ब्लक होनानै खालामनाय जादों। मख'नो गोनांदि गोलाव लामा मोजांनि गेजेराव 2.5 गाज्रि थासारियाव दोननाय रावबो कन्ट्रेक्टर, थिकादार आरो सोरखारनि एमएलए, एमपि, एमसिएलए चेयारमेनफोर नुस'नै लामानि फारनैनिबो आगदा आगसिथिं गंनै फरायसालि दं। खोलाहा सोरखारि 641 नं गुदि फरायसालि आरो साहाथिं कमला गोसोखांथि गेजेर फरायसालि दं। এইটো অৱহেলিত হৈছে বুলি ক'ব লাগিব, কাৰণ ওচৰতে আমাৰ চৰকাৰী এটা স্কুল আছে, লগতে আৰু গাঁৱৰ ওচৰতে আৰু এটা হাই স্কুল আছে, আৰু এইফালেদি আমাৰ এইটো মেইন লিংক ৰোড। আমি যদি বাহিৰত ইয়াৰ পৰা বাহিৰত যদি যাব লগা হয়, যেনে ছাপ'জ আমাৰ চাব ডিভিশ্যন বা ডিষ্ট্ৰিক্টত যাব লগা হয়, এই ৰাস্তাদি আমাৰ যাব লগা হয়। এই ৰাস্তাৰ বাহিৰে আমাৰ একো বেলেগ ৰাস্তা নাই। তাৰ কাৰণে মই চৰকাৰক ক'ব খুজিম যে এইটো চৰকাৰৰ এটা অৱহেলিত বা ইয়াৰ ওপৰত এটা নজৰ নোহোৱাকৈ এনেকৈ দেখা গৈছে। আৰু এইটো বৰ দুখৰ কথা বা বৰ পৰিতাপৰ কথা। এই অঞ্চলৰ কাৰণে এইটো এটা অভিশাপ হৈ আছে। কাৰণ আমি যিটো চাইছোঁ, এই ৰাস্তাটো অকল আজিৰে নহয়, এইটো বহুত পুৰণি ৰাস্তা, পুৰণি। আৰু ক'বলৈ গ'লে এইটো অল আছামত যিমান PWD ৰাস্তাবিলাক আছে, ইয়াৰ মাজত এইটো এটা। আজিৰ পৰা 1947 ভাৰত স্বাধীন হ'ল। ভাৰত স্বাধীন হোৱাৰ পিছত আমি BTC বা BTR পালোঁ। তথাপিও মানে এই ৰাস্তাটো এনেকৈ পৰি আছে, এইটো মানে চিন্তাৰ বিষয় হৈ পৰিছে। আজি আমি চালোঁ যে এই ৰাস্তাটো অকল ইয়াৰে নহয়, এই ৰাস্তাটো আমাৰ চাবকাটাৰ পৰা 31C 31 নং C নেশ্যনেল হাইৱেত এইটো লিংক ৰোড হৈ আছে চিমলটাপুৰ। এতিয়া এই ৰাস্তা দি বহুত মানুহৰ অহা যোৱা যাতায়াত হয়। তাত আমি চাইছোঁ যে এইখিনি ৰাস্তাৰ কাৰণে মানুহবিলাকে মাজে সময়ে আমি দেখা পাইছোঁ যে ইয়াত এক্সিডেণ্ট হোৱাৰ ঘটনাবিলাকো আমি দেখা পাইছোঁ। বহুত মানুহে ইয়াত এক্সিডেণ্ট হৈ বহুত গুৰুতৰভাৱে আহত হ'ল। তাৰ কাৰণে আমি আজি মই আপোনালোকৰ মিডিয়াটোতে মই অনুৰোধ কৰিব খুজিছোঁ যে আমাৰ চৰকাৰে BTC বা BTR চৰকাৰ বা আসাম চৰকাৰে এই ৰাস্তাৰ ওপৰত অতি সোনকালে চকু দিয়ে, আৰু এই ৰাস্তাৰ বোথ ছাইড যিটো নেকি লেফ্ট এণ্ড ৰাইট, মোৰ যিটো লেফ্ট এণ্ড ৰাইট ছাইডত এইটো চিমলটাপুৰৰ পৰা যিটো ৰাস্তা আহিছে, ইয়াৰ আমাৰ চেণ্ট আন্স স্কুললৈকে এইটো ব্লেক টপিং হৈ আছে। আৰু অলপ আগতে গৈ আমি দেখা পাম যে এটা ৰামদেও নৈ আছে। এই ৰামদেও নৈলৈকে এইটো ইয়াত মানে CC ব্লক হৈ গ'ল অলৰেডি। তথাপিও মানে এইখিনি 250 মিটাৰমান যিটো নেকি ৰাস্তা, এই ৰাস্তাৰে 250 মিটাৰ অংশ এইটো মানে এনেই পৰি আছে। যাৰ কাৰণে এইটো এটা বৰ দুখৰ কথা যে এইখিনি ৰাস্তাৰ কাৰণে কি অসম চৰকাৰৰ বা BTR চৰকাৰৰ টকাটো বা ফাণ্ডটো শেষ হৈ গৈছে নেকি। মই এইটো অনুৰোধ কৰিব খুজিছোঁ যে অতি সোনকালে যেতিয়া আমাৰ BTR চৰকাৰ বা অসম চৰকাৰে ইয়াৰ ওপৰত নজৰ দিয়ে আৰু এই ৰাস্তাটো অতি সোনকালে যাতে ব্লেক টপিং কৰি দিয়ে, মই তাকে ৰাইজৰ হৈ কঠোৰভাৱে মই ডিমাণ্ড কৰিব খুজিছোঁ। এইখিনিতে কৈ মই সামৰিছোঁ।